নমস্কাৰ বন্ধুবান্ধৱী, এখন পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰণৱজ্যোতি ৰায় ইউটিউব চেনেললৈ। আপোনালোকৰ মাজলৈ আজি আকৌ নতুন বিষয় লৈ উপস্থিত হৈছোঁ। আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। আজি বিষয়টো হৈছে অতি গুৰুত্বপূৰ্ণ, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক ঘটনা ঘটি থাকে, ঘটনাৰ মাজত কিছুমান কাৰণ থাকে। সেই কাৰণৰ বাবে আমি উন্নতি জখলাত বগাব নোৱাৰোঁ। গতিকে সেই বিষয়টো কি আজি তাৰ ওপৰত আলোচনা কৰিম। আমাৰ মাজত সোমাই থকা উন্নতি জখলাত বগাব নোৱাৰা বিষয়টোৱে হৈছে অহংকাৰ। সেই অহংকাৰে আমাক মানুহৰ পতনৰ মূল কাৰণ হিচাপে থিয় দিয়ে। প্ৰতিটো কামত, প্ৰতিটো ক্ষণত আমাক বাধা দি ৰাখি থয়। আমি লাজ ভয়ে কিবা এটা কাম কৰিবলগীয়া হয়। গতিকে সেই কাম কৰিবলৈ যোৱাৰ আগত আমি প্ৰত্যেকটো কথা ভাবি ল'ব লাগিব। আমি প্ৰতিটো কথা চিন্তা কৰোঁ জানো? নকৰোঁ। আপুনি হয়তো চিন্তা নকৰে। আপুনি প্ৰতিটো কথা চিন্তা কৰিব লাগিব। প্ৰতিটো কামতে এটা কথা চাওক, আপুনি কিবা এটা কাম কৰি আছে, যদি মই বুলি ভাবি লৈছে তেনেহ'লে সেইটো আপোনাৰ ভুল ধাৰণা। কাৰণ চাওক, মইটোৱে আপোনাক অহংকাৰ যোগাই আছে। মইতো আপুনি এৰি চলিব লাগিব। মই কাম কৰি আছোঁ, বেলেগে কাম কৰা নাই, মই ভাল আনবিলাক বেয়া। সেই মইটোৱে আমাৰ উন্নতি জখলাত বগোৱাত সহায় কেতিয়াও নকৰে। আপুনি চাব পাৰে, আপোনাৰ কাষৰ মানুহবোৰত যদি কোনোবা আছে, তেখেতলোকক চাব পাৰে, যদি অহংকাৰ কৰি আছিলে তেখেতলোকক পতন গৈছে। গতিকে আপুনি কেতিয়াও অহংকাৰ নকৰিব। এই মইটোক লৈ আপোনালোকক অনুৰোধ কৰিছোঁ, প্ৰতিটো ক্ষেত্ৰতে আপুনি মইটো লৈ নাথাকিব। কাৰণ মইটোৱে সৰ্বস্ব নাইকিয়া কৰি দিব পাৰে। গতিকে সেই মইটোৱে আজি আপুনি চাব পাৰে ঘৰখনত ভাগি চুৰমাৰ হৈ গৈছে। ককাই ভাইবিলাক আঁতৰি গৈছে, হেৰাই গৈছে আধৰুৱাবাটত সমাজবিলাক। সেই ময়ে হৈ থাকে। কিন্তু মই কেতিয়াও আপোনাক সঁচা পথ এটা দেখুৱাই নিদিয়ে। আপুনি সঁচা অৰ্থত যদি আপোনাক নিজে চিনি পায় মই কি, তেনেহ'লে আপুনি বুজি পাব যে মই এটা অহংকাৰ। আপুনি মই পৰা আঁতৰি আহি আপোনাৰ যিখিনি কৰ্তব্য সেইখিনি আপুনি কৰি যাওক। আৰু মইতো যদি আপুনি পাহৰিব পাৰে তেনেহ'লে আপুনি ছাকচেছ। গতিকে সেই মই আজি কাষতে দেখা পাওঁ যে বহুতখিনি মানুহ থাকে, যিবিলাক মানুহ আজি পতন গৈছে। তেখেতলোকে গম পোৱা নাই যে তেখেতলোকে অহংকাৰ কৰি আছে। পইচাক লৈ অহংকাৰ, চাকৰি এটা কৰিছে, চাকৰিক লৈ অহংকাৰ, মই চাকৰি কৰিছোঁ, মই ধনী হৈছোঁ, তই দুখীয়া, আঁতৰি যা, বা কিবা কৰা বহুতখিনি কথা কয়। কিন্তু যদিহে সেই চাকৰি কৰাটো নধৰি তেখেত ধনী নে দুখীয়া নে সেইবিলাক আমি গণি নাচাই আমি সমান জোখত সমানে গতি কৰিবলৈ চাব লাগে। ইয়াত কোনো ডাঙৰ নাই, কোনো সৰু নাই। সকলো কিয় কামলৈ ওলায়, সকলো কিয় চাকৰি বিচাৰে, সকলোৱে কিয় বিজনেছ কৰে। যদিহে বিজনেছ নকৰে, যদিহে চাকৰি নকৰে, তেনেহ'লে একেবাৰে দুখীয়া হয়। দুখীয়া হ'ব পাৰোঁ, কিন্তু দুখীয়া হ'বলৈ এখন সঁচা হৃদয় লাগিব। ভাবি আচৰিত হৈছে চাগে। দুখীয়ানো কিয় হ'ব? আজিকালি মানুহে ধনী হ'বলৈ বিচাৰে, হয়, ধনী হ'ব বিচাৰে। কিন্তু যেতিয়া ধনী হয় তেতিয়া অহংকাৰ বেছি বাঢ়ি যায়। আৰু যেতিয়া দুখীয়া হৈ থাকে, দুখীয়া অন্তৰখন কিন্তু বহুত কোমল। আপোনাৰ কাৰণে অহংকাৰেই হওক, যিয়ে নহওক, যিমান ধনী মানুহে নহওক, বহিবলৈ হ'লেও এখন বিয়া বাঢ়ি দিব। কিন্তু আপোনাৰ চকু পানী ওলাব। আপোনাৰ ঘৰত চকী থাকিব পাৰে, টাইলছ লগোৱা ঘৰত থাকিব পাৰে,
কিন্তু দুখীয়া মানুহসকলৰ ভগা বেৰ হ'লেও এখন থাকে আৰু পীড়া হ'লেও থাকিব বা টোল এখন হ'লেও থাকিব। গতিকে চিন্তা কৰি চাওক, ধনী মানুহতকৈ দুখীয়া মানুহৰ কিমান অন্তৰখন খোলা। আৰু এটা কথা কওঁ, এই অহংকাৰ যে অহংকাৰটো আপুনি বাদ দি চলিব লাগিব। মই ধনী দুখীয়া আপুনি নাভাবিব কেতিয়াও আপুনি ধনী হৈছোঁ বুলি। আপুনি ধনী হোৱা নাই, দুখীয়াহে হৈছে। গতিকে আপুনি সেই কথা বাদ দিয়ক আৰু সকলো সমান বুলি ধৰি লওক। সকলো সমান, আমি যদি সমান তেনেহ'লে আমি এখন সমাজ গঠন কৰি ভাল কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰিম। যদিহে আমি কেতিয়াও সেইবিলাক কথা নাভাবোঁ তেনেহ'লে আমাৰ সমাজখন আধাতে শেষ হৈ যাব। গতিকে আপুনি চিন্তা কৰক আৰু অহংকাৰ এৰাই চলক। যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ আগলৈ নতুন নতুন বিষয় লৈ আলোচনা কৰিবলৈ লৈ আহিম। গতিকে আজিলৈ আহোঁ। ধন্যবাদ।